Happy birthday to you. Happy birthday to you. Happy birthday, dear Sumimi. Happy birthday to you. May God bless you. May God bless you. Happy birthday, dear Sumimi. হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। কাইলৈ 5 ছেপ্টেম্বৰ আৰু কাইলৈ মোৰ জন্মদিনো হয়। বাৰ্থডে নাপাতো বাৰু, তথাপিও বাৰ্থডে দিনাখনি মানে দিনটো যদি ভালকৈ যায়, মই ভাবোঁ মানে মই মানো এইটো যে গোটেই বছৰটোৱে যে ভালকৈ যায়। তো নাপাতিলেও কাইলৈ দিনটো কেনেকৈ পাৰ কৰোঁ, মই কি কৰি তাকে বোলো দেখাই সৰুকৈ এটা ভিডিঅ' বনাই ৰাখোঁ। ওলাই গ'ল বাৰু। এতিয়া মাংস আনি থৈ গৈছিলে, লোকেল চিকেন বনোৱাই নাই, বনাওঁগৈ। 10টা বাজিবলৈ হ'ল, দেৰিয়ে হৈছে। বনাই লওঁগৈ তেন্তে মই মাংসখিনি, তাৰপৰা আহি লগ পাই আছোঁ আপোনালোকক লগত। বাৰ্থডে দিনা ৰাতি এনেকৈ 12টা বজাত কেক এটা কটা হ'ল। ইছুৰ মানে বাৰ্থডেত, তাৰ ভাগৰ বাৰ্থডেত জ্বৰ হৈ থকাত মানে সেই কেক কাটোতে একো বুজিয়ে নাপালে। এবাৰ মানে মই 3টা কেক কাটিছোঁ, সেই 3টা কেক কাটোতে মানে সি পূৰা কেকটোলৈ চাই থাকে মানে কি হয়। মানে এতিয়াহে বুজি পাইছে চাগে, লাহে লাহে বুজি পাব আৰু মানে কেক কাটিং সেইটো। বাকী মানুহজনে কেক এটা আনিলে মানে কি হ'ল, ময়ে অৰ্ডাৰ কৰি থৈছিলোঁ কেকটো। তেওঁ মোক ক'লে যে তুমি কেক এটা অৰ্ডাৰ কৰি দিবা। প্ৰতিবাৰে বাৰ্থডেত আমাৰ সেনেকুৱাই হয় যে মই নিজৰ বাৰ্থডে কেক মই নিজে অৰ্ডাৰ কৰোঁ, কিয়নো মানে তেওঁ মোক আজিলৈকে ছাৰপ্ৰাইজ দি পোৱা নাই। মানে তেওঁ ভাবে যে তেওঁ কিবা এটা দিবহি, মোৰ যদি পচন্দ নহয়, সেইকাৰণে তেওঁ মানে সদায় মোক সুধি লয়। যিকোনো ক্ষেত্ৰত, যিকোনো মানে বস্তু দিয়া সময়ত হওক বা বেলেগ সিদ্ধান্তটো তেওঁ মোক সুধি লৈ পিনেহে মানে দিয়ে যে এইটো বস্তু যি ভাল লাগে তোমাৰ, এই বস্তুটো যদি ভাল লাগিছে এইটোকে লোৱা, বা তোমাৰ মনৰ পচন্দ যদি নিজৰ কিবা আছে সেইটো বস্তু লোৱা। তেনেকৈ কেকটো অৰ্ডাৰ কৰিলোঁ। সেইদিনা আমাৰ ডিনাৰ কৰাও দেৰি, কেক চেক কাটি লৈ আৰু একেবাৰে 12টা বজাৰ পিছতহে কৰা হৈছে। আজি উঠা দেৰিয়ে হ'ল। যোৱাকালি ধুমুহা দিয়াত কাৰেণ্টটো কাটি ৰাখিলে, ইমান গৰম লাগিলে, হোৱাই নহ'ল। 2:30মান বাজিছে শুওঁতে। কাৰেণ্ট অহাৰ পিছতে মানে হোৱা হ'ল আৰু। তাৰপৰা উঠাও আজি সেইকাৰণে দেৰি। মানুহজনৰ আজি বন্ধ ঈদৰ কাৰণে, সেয়া আমি অলপ দুয়োজনে শুলোঁ। ল'ৰাও এয়া উঠিছে। এতিয়া দিনটো আৰম্ভণি, ভগৱানৰ ওচৰত ধূপ চাকি জ্বলাই কৰি লওঁ। কয় তুমি কয় মই মোবাইলত কথা কৈ থাকিলে বা মোবাইলত কথা পাতি থাকিলে সিও এনেকৈ কথা কৈ থাকে যে কেমেৰাটো দেখিহে নাই। কৈ দিয়ে মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, ক্ষমিও কহৰি লৈও দাস কৰি, পখিলো হেৰা শৰণ। হে কৃষ্ণ স্বামী তজু পাবে আমি, কেৱলে শৰণ চাও। কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ, তেৱেহে প্ৰভু এৰাও। হে যদুপতি। ৰাতিপুৱা সময়কণত সি যদি সোনকালে সাৰ পায়, এনেকৈ তাক লৈয়ে চব কৰিব লগা হয়। মানে ৱাকাৰত থ'লেও নাথাকে বা পকাত এৰি দিলেও নাথাকে, তাক কোচত লৈয়ে মানে চব কৰিব লাগিব। তুমি খাবা নি? মামাম খাবা নি? Happy birthday! Thank you. Happy birthday, Dibu!
थैंक यू। दोनों जन साथ में हैप्पी बर्थडे करें। Happy हैप्पी birthday बर्थडे to you. टू यू लाला। हैप्पी Birthday बर्थडे to you. लाला। Happy हैप्पी birthday to बर्थडे टू Hiba. हिबा। Happy birthday. My heart Bari looks like a bari tomato. milega. ভিডিঅ' কলত যে কথা পতা দেখিছিলে তাহাঁতি দুয়োগৰাকী মোৰ ফ্ৰেণ্ড হয়, এগৰাকী মেঘা আৰু এগৰাকী অন্বেক্ষা। মেঘা মুম্বাইলৈ বিয়া হৈছে, অন্বেক্ষা ডিব্ৰুগড়লৈ। আমি মানে কি হয়, যিগৰাকীৰে বাৰ্থডে হয়, কোনোবা এগৰাকী ধৰক বাৰ্থডে, আমি বাকী দুয়োগৰাকীয়ে মিলি লৈ সেইগৰাকীক মানে গিফ্টছ হওক, ফুড, কেক এনেকৈ মানে আমি পঠাই দিওঁ। তো এইবাৰ তাহাঁতিও মোলৈ পঠাইছে বাৰু। এইবাৰ কেক নহয়, তাহাঁতি মোলৈ পিজ্জা পঠাইছিলে লাঞ্চৰ কাৰণে। ফুলখিনি কালিয়ে ৰাখিব লাগিছিলে, কালি ৰাতিটো এনেকৈ ৰাখি দিয়াত অকণমান লেৰেলি যোৱা নিচিনা হ'ল। যোৱাকালি কৈছিলোঁ ন, কাৰেণ্টটো নাছিলে, ভাত খাই থাকোঁতে কাৰেণ্টটো গ'ল, আকৌ ল'ৰাও শুৱাবলগীয়া হ'ল, সেইবোৰ থাকিয়ে গুচি গ'ল। এতিয়া হ'ব একো নাই, এনেকৈ পানীত থৈ দিলে দুদিনমান ভাল হৈ থাকে। মই ঘৰ সজাই কৰি বিৰাট ভাল পাওঁ, খালি এতিয়া ল'ৰা হোৱাৰ পৰা অলপ অসুবিধা হয়। মানে সি হাতে পোৱা জেগাতে যদি কিবা এটা থাকে ধৰিবলৈ যায় থাপ মাৰি। তো আজিকালি অকণমান এইবোৰ বস্তু মানে জেগাত যেনেকৈ থকা হয় আগতে সেনেকৈ ৰাখিব পৰাকৈ সম্ভৱ হোৱা নাই আৰু, আঁতৰাই মেলি ৰাখিবলগীয়া হয়। তথাপিও কেতিয়াবা মানে ভাল লগা দিনকেইটাত এনেকৈ সজাই থৈ ভাল লাগে। এইটো কেক মোৰ ফ্ৰেণ্ডগৰাকীয়ে দিছে, এওঁ লৈ আহিলেগৈ। মানে তাইয়ে অহা কথা আছিলে, তাই দেউতাক অকণমান অসুস্থ কাৰণে তাই আহিব নোৱাৰিলে। থেংক ইউ বিপ্লৱী। কেকটো কাটিম বাৰু, খালি এতিয়া ল'ৰাটো শুই আছে যিহেতু কেকটো কাটিম, খালি ল'ৰাটো এতিয়া শুই গ'ল যে, তো সি উঠিলে কাটিম, তাৰো ভাল লাগিব তেতিয়া। এতিয়া মই ভাতটো বনাই লওঁগৈ। মোৰ যে ফ্ৰেণ্ড দুইগৰাকীৰ কথা কৈছিলোঁ, তাহাঁতি পিজ্জা পঠাইছিলে লাঞ্চৰ কাৰণে, কিন্তু আমি অলৰেডি সেইটো তেতিয়ালৈকে মানে লাঞ্চ কৰা হৈয়ে গৈছিল আমাৰ, তো পাছতে খোৱা হ'ল। ইছু সাৰ পালে, এতিয়া কেকটো কাটি লওঁ তাৰ লগত। তাৰপৰা আমি আকৌ থানলৈও যাবলৈ আছে। ৰাতিপুৱাই যাম বুলি ভাবিলোঁ, কিন্তু মাহঁত মানে শাহু মাহঁতে এফালে যাবলৈ আছিলে, তো আমি আকৌ ৰখি দিলোঁ, পিছবেলাই যাম। এইও মোৰ এগৰাকী ভাল ফ্ৰেণ্ড হয়, মোক যে কেকটো পঠাইছিল বিপ্লৱী, তাই দেউতাকৰ লগত ডিব্ৰুগড়তে আছে হস্পিটেলত। তাৰ পৰা ভিডিঅ' কল কৰিছিলে বাৰ্থডে উইচ কৰিবলৈ। কেকটো দেখাইছিলোঁ মই তাইক যে কেকটো আহি পালেহি আৰু কাটিব লৈছোঁ তেনেকৈ। Happy birthday to you. Happy birthday to you. Happy birthday to ইছু মা হয়নে? এয়া শ্ৰী শ্ৰী নিত্যানন্দদেৱৰ থানলৈ গৈছিলোঁ, কাঠপৰাত যে আছে। কাঠপৰা একচুৱেলি মোৰ দেউতাৰ ঘাই ঘৰ আছিল তাতে, এতিয়া খুৰাহঁত থাকে তাত। পবিত্ৰ ভাদ মাহো যিহেতু, আৰু লগতে মোৰ বাৰ্থডেও, সেইকাৰণে চাকি এগছি দি আহিলোঁ। মানুহজনে মাংস আনিবলৈ গৈছে, মায়ে মানে ঘৰলৈকে মাতিছে, মানে মোৰ মায়ে ঘৰলৈ মাতিছে যে ঘৰলৈকে আহিবি, ইয়াতে ভাতকেইটা খাই যাবি, যিহেতু বাৰ্থডে পাতা নাই। তো মায়ে ক'লে যে মাছ মাংস যি খাওঁ লৈ আহিবি, আৰু বাহঁতো আছে। এতিয়াহে বা বেলেগ দেখোন এইবোৰ। ক'লৈকে আছে এইবোৰ? Happy birthday! Wow, Happy birthday! thank you. Wow, thank you. Baba. এইটো আনএক্সপেক্টেড আছিলে, এইটো মোৰ বায়ে কৰি ৰাখিছিলে ডেক'ৰেশ্যন। মানে কি হ'ল, মই ঘৰলৈও কেক এটা অৰ্ডাৰ কৰিছিলোঁ, মই যেনেকৈ ইয়াত 12টা বজাত কাটিবলৈ কেকটো যে দিছিলোঁ, তেতিয়া লগতে আৰু এটা ঘৰলৈও ৰাখিছিলোঁ কেক এটা অৰ্ডাৰ কৰি, যে মাৰ লগত কাটিমগৈ। তো বায়ে মানে ডেক'ৰেশ্যনখিনি কৰি দিলে, তাই কেকো অৰ্ডাৰ কৰাৰ কথা আছিলে। সেইটো টাইমতে কেকটো ডেলিভাৰী দিবলৈ গ'ল ঘৰলৈ, তো তাই কেক নিদিলে, আৰু সেইটো কেককে মই কাটিলোঁ। খালি বাকী তাই বেলুন চেলুন আনি এনেকৈ সজাই কৰি দিলে, বিৰাটেই ভাল লাগিলে। থেংক ইউ জোনবা।
ইমান স্পেচিয়েল ফিল কৰোৱাৰ কাৰণে এতিয়া মানে ল'ৰালৈ আগতে বাৰ্থডে পাৰ্টি ভাল লাগে নিজে কেতিয়াবা বেলুন ফুলাই কৰি ডেক'ৰেশ্যন কৰি লৈ পিনে মানে সেইবোৰ কৰি থাকোঁ কিন্তু এতিয়া ল'ৰা হোৱাৰ পৰা কি হয় নিজলৈ সেইবোৰ সময় দিয়াই নহয় তো এনেকুৱাত কোনোবাই যদি কিবা এটা কৰে ভাল লাগে ভাত খাব ল'লে মোক এনেকৈ সদায় খুৱাই দিয়ে ভাত এঘৰা কিন্তু মায়ে তাকে পঁইতা ভাত খাই আছিলে এতিয়া হাঁহিছে তাকে বোলে বাৰ্থডে দিনা পঁইতা ভাত খুৱাইছোঁ মা হাতেৰে যেতিয়া অমৃতে আৰু এয়াও নে কি কয় বৰালি মাছ আৰু হাঁহৰ মাংস আনিছোঁ আজি যিহেতু দেউতা ঢুকুৱা বাৰ তো মায়ে পনীৰ খাব তেওঁলৈ পনীৰ বনাম মায়ে চব্জি কাটি দিছে বাহ সেনেকৈ এইটো খাব লাগিব ন এইটো খাবা নি আছে বাবুল মাংস ৰেডি হৈ গ'ল হাঁহৰ মাংস এইফালে বৰালি মাছ দিছোঁ আৰু জোলত আৰু এইফালে পনীৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছোঁ চব লেতেৰা হৈ আছে পাছত চাফা কৰিম একেবাৰে এইফালে প্লেইন দালি পনীৰো বনাই হৈ গ'ল জল্দি জল্দি বনাইছোঁ আৰু কি হৈছে নাজানো মই মানে আজি মাহঁতৰ ঘৰত থাকিম কাৰণ মানুহজনে খাই লৈ যাবগৈ তো সেইকাৰণে ফটাফট বনাইছোঁ আৰু 9টামান বজাৰ পৰা বনাব লৈছোঁ এতিয়া 10টা বাজিবলৈ হ'ল অলমষ্ট চব হৈ গ'ল ভাত তুলিলোঁ এতিয়া পনীৰটো হ'লে ভাতটো দি দিম আৰু পনীৰ ৰেডি হৈ গ'ল আৰু কিবা অলপ বনাব পৰা গ'ল হয় কিন্তু ল'ৰাটো আকৌ বেলেগৰ ওচৰত বেছি দেৰিলৈকে নাথাকে ঠেনঠেনাই থাকিব তাক কন্দুৱাই মেলি খানা বনাবলৈও মন নাযায় যিহেতু তো এয়াই আৰু গৰমত ইমানকৈ কিবা কিবি খাই থাকিবলৈও মন নাযায় বাবলু কেনেকুৱা হৈছে কি খাই ভাল লাগিছে পুপু পনীৰ ভাল লাগে মানে মই পনীৰ এতিয়ালৈকে কেনেকুৱা লাগিলে ভাল লাগিলে বাৰ্থডে খতম ৰ'বা বাৰ্থডেৰ পাছদিনাখনি মায়ে দিয়া গিফ্টটোও আহি পালেহি মায়ে মানে পইচা দিছিলে যে তই যি মানে যি লাগে প্ৰয়োজন হৈ আছে সেইটোকে লৈ ল'বি বুলি মই এনেই বেগ এটাকে অৰ্ডাৰ কৰিলোঁ প্ৰয়োজন বুলি নহয় আৰু এনেই কিনো ল'ম বোলো বেগ এটাকে লওঁ বোলো ডাঙৰ বেগ এটা এনেকৈ টোট বেগ এটা মানে দৰকাৰো হৈ আছিলে ল'ৰাৰ লগত এতিয়া ক'ৰবাত গ'লেও ইফালে সিফালে বস্তুবোৰ আনিবলৈ একেলগতে সকলোবোৰ বাৰ্থডেৰ ব্লগটোত ইমানখিনিলৈকে আছিলে বাকী আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট এটা কৰি জনাব নিশ্চয়